অসম আদিবাসী ছাত্ৰ সন্থা আশা ধনশ্ৰী প্ৰাথমিক সমিতিৰ আজিৰ পৰা ২৪টা বছৰ আগত গঠন কৰা হৈছিলে আৰু ২০২৬ চনৰ আজিৰ এই তাৰিখত ২৫টা বছৰ হ'ল আৰু এই ২৫টা বছৰত অসম আদিবাসী ছাত্ৰ সন্থা আশা ধনশ্ৰী প্ৰাথমিক সমিতি তথা অসম চাহ মজদুৰ সংঘ লগতে সমূহ ৰাইজৰ সহযোগত ৰূপালী জয়ন্তী তিনিদিনীয়া কাৰ্যসূচী উদযাপন কৰা হৈছে। ছাত্ৰ সন্থা লগতে অভিজ্ঞ ব্যক্তিসকলৰ লগত মত বিনিময় আৰু এই মত বিনিময় কাৰ্যসূচীত বিশেষ কৰি শৈক্ষিক সামাজিক অৰ্থনৈতিক উত্তৰণৰ ক্ষেত্ৰত আদিবাসী জনগোষ্ঠীৰ কেনেকুৱা কি কৰিলে সমাধান কৰিব পৰা যায় এইখিনি আলোচনা চলি আছে আৰু এই ৰূপালী জয়ন্তী কাৰ্যসূচী সুন্দৰভাৱে উদযাপন কৰা হৈছে। এই তিনিদিনীয়া কাৰ্যসূচীটো সমূহ ৰাইজে মানে ধুনীয়াকৈ সহায় সহযোগিতা আগবঢ়াই কিনে ইয়াতে কাম কৰি আছে আৰু যোৱাকালি খুব সুন্দৰকৈ ৰাতিপুৱাৰ পৰা কাৰ্যসূচী সমাপন হ'ল। আশা ধনশ্ৰী প্ৰাথমিক সমিতিয়ে প্ৰথমবাৰ আমাৰ প্ৰাইমাৰী কমিটি হিচাপে ৰূপালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে আৰু এই ৰূপালী জয়ন্তী বৰ্ষত মই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। হয়, আমাৰ জাতি জনগোষ্ঠীৰ যিবিলাক কলা কৃষ্টি দিনক দিনে হেৰাবলগীয়া হৈছে, সেই চেগতে আমাৰ ৰূপালী জয়ন্তী বৰ্ষৰ যি কাৰ্যসূচী উদযাপন কৰা হৈছে সেই কাৰ্যসূচীত জাতি জনগোষ্ঠী তথা আমাৰ জাতীয় সমাজে তেওঁলোকৰ কলা কৃষ্টিটোক প্ৰদৰ্শন কৰি তেওঁলোকে মেছেজ দিব বিচাৰিছে যে আমাৰ সমাজৰ কিছুমান কলা কৃষ্টি বা তেওঁলোকৰ সা সামগ্ৰী অলংকাৰ আছে, সেই বস্তুটোক তেওঁলোকে প্ৰদৰ্শন কৰিছে আৰু এই প্ৰদৰ্শনীৰ জৰিয়তে আমাৰ ইয়াতে যিমান সমবেত ৰাইজ আছে তেওঁলোকে এইখিনি চাই কিনে উৎসাহিত হ'ব আৰু তেওঁলোকৰ অলংকাৰ কলা কৃষ্টিৰ বস্তুবিলাক যাতে অনাগত দিনত মানে মজুত কৰি ৰাখে।